নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকেতো গমেই পাইছিলে যে যোৱা 23 তাৰিখৰ পৰাই এখনি কৰ্মশালা আৰম্ভ হৈছিলে মুক্তাপুৰ স্কুলখনৰ খেলপথাৰত। সেই গতিকে মই ভাবিলোঁ যিটো কৰ্মশালাখন 5 দিনীয়া আছিলে, 6 দিনৰ দিনা অনুষ্ঠান এখন পতা হ'ল। আজি 6 দিনত ভৰি দিলে, আজি অন্তিমটো দিন। সেই গতিকে অনুষ্ঠান এখন পতা হ'ল। গোটেইখিনি ছোৱালীয়ে যিখিনি শিকিলে সেইখিনিক লৈ পেলাই এখন সুন্দৰ অনুষ্ঠান পতা হৈছে। সেয়া ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ, যিখিনি পাৰোঁ অলপকৈ দেখুৱাওঁ। এয়া কণ ল'ৰা ছোৱালীখিনি দেখিছেনে, ইমান ধুনীয়াকৈ সাজি কাচি আহিছে, দেখিয়ে কিবা এটা ভাল লাগি গ'ল। সেয়া আৰু এনেকৈ আপোনালোকক অলপ দেখুৱাওঁ কি অনুষ্ঠান কৰে, কি নাচ বাগান গোটেইখিনি কৰিব। যিহেতু আপোনালোকক মাজলৈও অলপ আনিছোঁ, দেখুৱাব চেষ্টা কৰিছোঁ। আমাৰ অনুষ্ঠানখন যিহেতু বিজুমা বাই ধুনীয়াকৈ চলাই নিছে। এনেকৈ শিক্ষিকা হিচাপে বিজুমা বাই আছে। এনেকৈ আৰু কোন আহিলে সেয়াও আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিছোঁ। এনেকৈ আৰু নাচ বাগান ভাবে বাইদেউকো তৃষ্ণা বাইদেউকো অলপমান নাচিব দিলে। এনেকৈ এইবোৰে আৰু ধুনীয়াকৈ নাচিব শিকিছে সিহঁতে। যদি 6 দিনত বিহু কৰ্মশালা এখন পাতি পেলাই বিহু গোটেইখিনি শিকোৱাটো সম্ভৱ নহয়, তথাপিও যিখিনি পাৰিছে, যিখিনি পাৰিছে সেইখিনি চেষ্টা কৰিছে। এয়াই আৰু লাষ্টত আকৌ আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াদেৱো আহি পালে। এনেকৈ আৰু তাকেই আৰু নিজৰ ছোৱালীজনীক দেখুৱাই বিহু অসমীয়া জাতিটোক আগুৱাই লৈ যোৱাৰ